উগ্রসেনার জয় উগ্রসেনার জয় মহামহাবীরগণৰ জয় 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 হরি খিতা খিতা দিনা দে দিনা দে খিতা খিতা দিনা দে জি দে দিনা দে দিনা দে দাও দে দিনা খিতা খিতা দিনা দে আরে প্রবে উগ্রসেনার দুবাহুর ভক্তি এই অবন্তী রাজ্য আজি হয়েছে নিষ্কন্ত। শ্রী প্রমোদ্রসেনার রাজ ভক্তির প্রভাবত আজি পর্যন্ত রাজ্যত বিদ্রোহর অগ্নিশিখা প্রজ্বলিত হওয়া নাই। ইমানৰ পাছতো এইখন ৰাজ্যৰ ৰজা হব লাগিছিল কোন? তুমি দাদা। আৰু হৈছে কোন? এই পাখণ্ড দৈবসেন। আমি দুয়ো ভাই মিলি নিজৰ প্ৰাণকে কৰি তুচ্ছ জ্ঞান ৰাজ্যৰ মংগল চিন্তা কৰি আহিছো। আৰু সেই পাখণ্ড খেলে পত্নী পুত্ৰ সহ ৰাজ সিংহাসনত বহি ৰাজভোগ কৰিব নাই ভাই। নাই আৰু মোৰ সহ্য নহয়। এইহে মই আজি এটা সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰিছো। তোমাৰ এই সিদ্ধান্তৰ বাবে মই বহুদিন অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলো। মাত্ৰ তুমি ৰাজ্যৰ প্ৰধান সেনাপতি হৈ থকাৰ বাবেহে মই মোৰ অন্তৰৰে গুপ্ত বেদনাৰ কথা তোমাৰ আগত প্ৰকাশ কৰিব পৰা নাছিলো দাদা। কিন্তু দাদা আজি শুভক্ষণ মিলিছে যেতিয়া শুনা দাদা মোৰ অন্তৰৰে গুপ্ত বেদনাৰ কথা। প্ৰবঞ্চনা প্ৰবঞ্চনা প্রবঞ্চনা। এই পাখণ্ড দুর্মোধনে আজি আমাক ঘোর প্রবঞ্চনা করেছে দাদা। এই দাদা আমি অবন্তীর বিরুদ্ধে বিদ্রোহর ঘোষণা করি রাজা ক্ষমতা সূত্র করে অবন্তী রাজসিংহাসন হস্তগত করিব লাগিব দাদা। দাদা তুমি মোক আজ্ঞা দিয়া এই মুহূর্তটাই বন্দী করে এই পাখণ্ড
রাজভারে কথাও তোমার শান্ত হ ভাই, শান্ত হ। উত্তেজিত নহব, উত্তেজিতর বশবর্তী হয় কোনো কার্য যদি করা হয় সেই কার্যর কোনো ফলবর্তী হব আরে ভাই। আমি এই ক্ষেত্ৰত ধীৰে সুস্থিৰে সুস্থ মগজুৱে আগবাঢ়িব লাগিব। শুনা ভাই, দাদা মোৰ ষড়যন্ত্ৰৰ কথা ও দাদা মই এই অমন্তীৰ ৰাজসিংহাসন হস্তগত কৰিব বিচাৰিছো। ও দাদা এই ক্ষেত্ৰত ও আমি মন্ত্ৰী উপকৰণক মন্ত্ৰী উপকৰণক আমাৰ সহযোগী কৰিব লাগিব। আৰু তাৰ পাছত ৰজা জুম্মত খানক বন্দী কৰি ৰাখিব লাগিব আমাৰ লৌ কাৰাগাৰত। দাদা আৰু চেক বুজি মন্ত্ৰী উপকৰণকো ইফলীয়া কৰি বিশাল অৱন্তী ৰাজ্যৰ মই হ'ম একচ্ছত্ৰী সম্ৰাট। আৰু তুমি হবা এই বিশাল অৱন্তী ৰাজ্যৰ প্রধান সেনাপতি। দাদা গতিকে ভাই দাদা পলন নকৰি মন্ত্ৰী উপকৰণ আমাৰ এই গুপ্ত স্থানলৈ মাতি আন। দাদা কিন্তু দাদা ভাই মন্ত্ৰী উপকৰণৰ যদি আমাৰ এই গুপ্ত ষড়যন্ত্ৰত একমত আমাৰ ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে তেতিয়া 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 তাৰ তীক্ষ্ণ আখি বুকুত বহুৱাই তাৰ প্ৰাণবায়ু মই উলিয়াই পথাৰ জমৰ নগৰে। দাদা সাবধান সাবধান ৰাজা জুম্মত খান। এইবাৰ তই সাবধান দাসত্বৰ কি কৰি মই বহুত সহ্য কৰিলো আৰু নকৰো। দাসত্বৰ বান্ধন চিঙি আৰু তোৰ বেছি পৰ নাই তোৰ মতকে। সেনাপতি মন্ত্ৰী ডাঙৰীয়া বচোন আহক। এই কাৰণেনো অসময়ত মোক এই গুপ্ত কক্ষলৈ আমন্ত্ৰণ কৰিলা? ৰাজ্যত কি এনে অঘটন ঘটিলে তাৰ বাবে এই মন্ত্ৰীক তোমাৰ হ'ল প্ৰয়োজন? প্ৰয়োজন আছে মন্ত্ৰী ডাঙৰীয়া। মন্ত্ৰী ডাঙৰীয়া প্ৰয়োজন আছে। আৰু সেই প্ৰয়োজনৰ মতে আমাৰ এই গুপ্ত স্থানলৈ আপোনাক মাতি অনা হৈছে। হয় মন্ত্ৰী ডাঙৰীয়া। মন্ত্ৰী ডাঙৰীয়া কওঁ শুনক মোৰ প্ৰয়োজনৰ কথা। আমি এই অমন্ত্ৰী ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বিচাৰিছো। বিদ্ৰোহ? মন্ত্ৰী ডাঙৰীয়া বিদ্ৰোহ। আমি এই ৰাজ্যৰ ৰজা দুৰ্মত খানক ক্ষমতাচ্যুত কৰি আৰোহণ কৰিব বিচাৰিছো এই বিশাল অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন। এই ক্ষেত্ৰত আপুনি আমাক সহায় কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া। আৰু এই ক্ষেত্ৰত যদি আমি সফল হওঁ তেন্তে অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি
আপুনি নিজেই মন্ত্ৰী ডাঙৰীয়া গতিকে গতিকে আপুনি আমাক এই কাৰ্যত সহায় কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া কওনা সেনাপতি মন্ত্ৰী ডাঙৰীয়া অৱন্তী ৰাজ্যৰ যদি অৰ্ধাংশ মই পাওঁ আহ, তেনেহলে মই তোমাৰ লগত কাৰ কোনো আপত্তি নাই কিন্তু কিন্তু সেনাপতি ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া তোমালোকে ৰজাক বন্দী কৰিবা কেনেকৈ মন্ত্ৰী ডাঙৰীয়া আমাৰ সকলো আছে মন্ত্ৰী ডাঙৰীয়া আহ, আমাৰ সকলো আছে আমাৰ শক্তি আছে আহ, আমাৰ সামৰ্থ্য আছে মন্ত্ৰী ডাঙৰীয়া সুদ কৌশল উদ্ভাৱন কৰিব পৰা আমাৰ এটা মস্তিষ্ক আছে মন্ত্ৰী ডাঙৰীয়া। আহ, মন্ত্ৰী ডাঙৰীয়া আমাৰ এটা মস্তিষ্ক আছে কিন্তু মন্ত্ৰী ডাঙৰীয়া আজি আমাৰ সকলো থাকিও একোৱেই নাই নাই। নাই এনেকৈ নহব আমি আমি অৱন্তী ৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰি বিদ্ৰোহৰ সূচনা কৰি ৰজাৰ ক্ষমতা চূৰ্ণ কৰি অৱন্তীৰ ৰাজ সিংহাসন হস্তগত কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া চাওক মন্ত্ৰী ডাঙৰীয়া আমি দুয়ো ভয়ে নিজৰ প্ৰাণকো কৰি তুচ্ছ জ্ঞান ৰাজ্যৰ মংগল চিন্তা কৰি আহিছো আৰু সেই পাখণ্ড যে মদখেনে ৰাজসিংহাসনত বহি পত্নী পুত্ৰ সহ ৰাজভোগ কৰিছে নাই মন্ত্ৰী ডাঙৰীয়া আৰু মোৰ সহ্য নহয় সহ্য আৰু আপোনাৰ মতামত আমাক ব্যক্ত কৰক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত আমাক ব্যক্ত কৰক কওনা সেনাপতি মতামতৰ আৰু ইয়াতে নাই প্ৰয়োজন মতামতৰ নাই ইয়াতে কোনো মতামত কওনা সেনাপতি আজি মই কিছুদিনৰ পৰা লক্ষ্য কৰিছো ৰজাই মোৰ মন্ত্ৰণাও নিবিচৰা হৈছে এইবাৰ শুনালে সুযোগ যদি তোমালোকে মোক সহায় কৰা তেনেহলে অৱন্তী ৰাজ্যৰ অৰ্ধাংশ পাম মই আৰু অৰ্ধাংশ পাবা তোমালোকে মন্ত্ৰী ডাঙৰীয়া সেনাপতি মন্ত্ৰী ডাঙৰীয়া এতিয়া কোৱা আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হব কি মন্ত্ৰী ডাঙৰীয়া কোৱা আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য হৈছে ৰজাটোৰ মদখেনক বন্দী কৰা মন্ত্ৰী ডাঙৰীয়া বন্দী কৰা মন্ত্ৰী ডাঙৰীয়া শুনক শুনক মোৰ গুপ্ত ষড়যন্ত্ৰৰ কথা আজি মই ৰাতি মনে মনে ৰজাৰ শয়ন কক্ষত কৰিম প্ৰৱেশ অতি প্ৰমত্তই দ্বাৰত থাকি সকলো নিৰীক্ষণ কৰিব তাতে ৰজাৰ কোনো গুপ্তচৰে আমাৰ এই ষড়যন্ত্ৰৰ কথা আৰু যদি কোনো গুপ্তচৰে আমাৰ এই ষড়যন্ত্ৰৰ কথা গম পায় তেন্তে তাকে ৰজাৰ কৰ্ণগোচৰ হোৱাৰ আগতে নিধন কৰিম আৰু তাৰ পাছত মই হ'ম এই বিশাল অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী আৰু আপুনি হ'ব বাকী অৰ্ধাংশৰ গৰাকী আৰু ভাতৃ প্ৰমত্ত হ'ব ৰাজ্যৰ প্ৰধান সেনাপতি গতিকে মন্ত্ৰী ডাঙৰীয়া আপুনি আপোনাৰ কাৰ্য অগ্ৰসৰ মন্ত্ৰী ডাঙৰীয়া কি চাই আছে সেনাপতি মই মোৰ কাৰ্যত সমগ্ৰ মন্ত্ৰী ডাঙৰীয়া দাদা